हेलो फ्रेंड्स मैं आज पनीर बनाम बोली धुनियाके पनीरखिनि এনেদৰে কাটি লৈছো টুকুৰা টুকুৰি কৰি আৰু পনীৰ কিহৰ লগত বনাম জানেনে ইয়া মটৰ পালেং পনীৰ বনাম বুলি ভাবিছিলো আৰু পালেংখিনি সিজিব দিছিলো একদম বেয়াকৈ সিজি গ'ল আৰু পালেঙৰ হসে নাই এয়া দেখিছেনে সিজাই লৈছো তাৰ পিছত আৰু ইয়া পিয়াজ জলকীয়া আদা নহৰু आलू दुटा काटी লৈছো এনেকে তাৰ পিছত বিলাহী দিবৰ মন নাছিল তথাপি সৰুছে এটা কাটি লৈছো এতিয়া মই এইখিনি ধুনিয়াকে মানে মিক্সিত পিছি লম কাৰণ মিক্সিত মানে পিছি ললে একদম তৰকাৰীখনৰ টেষ্টটো সোৱাদ হয় আৰু তৰকাৰীখন খাই ধুনিয়া লাগে আৰু একদম সহজে হৈ যায় এতিয়া মই পালেংখিনি দেখিছেনে পালেংখিনিৰ অৱস্থাই নাই তথাপি ইয়াতে দি দিছোঁ পালেংখিনিও পিছি ল'ম আৰু এতিয়া মই পনীৰখিনি অলপ ভাজি লওঁ এতিয়া আলুখিনি অকণমান ভাজি লৈছোঁ এতিয়া কেৰাহীটোত অকণমান তেল দি এতিয়া দালচেনি লং আৰু ইলাচি দি দিছোঁ তাৰপিছত এয়া পেষ্ট কৰি থৈ দিয়া বিলাহী পিঁয়াজ আৰু পালেং শাকৰ এইখিনি পেষ্ট দি দিছোঁ এতিয়া হালধি আৰু নিমখ দিছোঁ অকণমান জিৰা দি দিছোঁ এইখিনি অকণমান মই ভাজি লৈ আলুখিনি দি দিছোঁ আলুখিনিৰ লগত এইখিনি অকণমান ভাজি ল'ম এতিয়া অকণমান পাছে যাওক এতিয়া অকণমান পানী দি দিছোঁ এইখিনি পানী পুৰি যোৱাৰ পিছত আৰু অকণমান গৰম পানী দিম আৰু এতিয়া পানী দিছোঁ গৰম পানী এতিয়া পনীৰখিনি দি দিছোঁ এক উতল মৰাৰ পিছত ইয়াতে মটৰখিনি দি দিম এতিয়া মটৰখিনি দি দিছোঁ এনেদৰে অকণমান সময় উতলিব দিম আৰু এতিয়া দিছোঁ ধনিয়া পাত আৰু ফাইনেলি ইয়াত তৈয়াৰ হৈ গ'ল পালেং মটৰ পনীৰ দেখিছেনে একদম কালাৰটো আৰু গোন্ধটো মজা আহিছে খায়ো মজা লাগিব পালেং মটৰ পনীৰ খাই কোনে ভাল পায় কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই